নমস্কাৰ খুলুমবাই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা মহাবিদ্যালয়সমূহৰ অহা 10 আৰু 11 নৱেম্বৰ তাৰিখে বিজনী মহাবিদ্যালয়ত ওমেন্স কাবাডী প্ৰতিযোগিতা আন্তঃ কলেজ ওমেন কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠিত প্ৰতিযোগিতাত এতিয়ালৈকে আমাৰ মহাবিদ্যালয়ত 12খন মহাবিদ্যালয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তাতকৈ অধিক হোৱাৰ সম্ভাৱনা আৰু আছে। আমি দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিযোগিতা পালন কৰিবলৈ লৈছোঁ। আমাৰ 2025-26 বৰ্ষৰ ইণ্ডিজিনিয়াছ নলেজ ছিষ্টেমৰ আধাৰত ওমেন এম্পাৱাৰমেণ্টৰ লগতে আমি ট্ৰেডিশ্যনেল যিটো আমাৰ খেলা ধূলা এই খেলা ধূলাৰ জৰিয়তে এইখিনি পাতিবলৈ আমি বিজনী মহাবিদ্যালয়ে অনুপ্ৰেৰণা পাইছোঁ। গতিকে মহাবিদ্যালয়ৰ জৰিয়তে আমি ইনগ্ৰেশ্যনৰ প্ৰগ্ৰামত আমাৰ অতিথি হিচাপে অজয় কুমাৰ ৰায় বিধায়ক বিজনী সমষ্টিৰ বিধায়ক তেওঁ থাকিব আৰু তেখেতৰ লগতে আমি পৰম্পৰাগত খেল মল্লযুঁজ এটা এক্সিবিশ্যন কৰাৰ কাৰণে আমি মনোনীত কৰিছোঁ। তাৰপিছত আমাৰ যিটো দ্বিতীয় দিনাখনৰ ক্লজিং চেৰিমনিত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিত আমাৰ EM BTC ধীৰাজ বৰগোহাঞি দেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত আহিব আৰু এইখিনিয়ে এতিয়ালৈকে আমাৰ এই খেলৰ কাৰ্যসূচী তেনেকৈয়ে অনুষ্ঠিত হ'ব। 12টা টিম ৰেজিষ্ট্ৰেশ্যন কৰিছে, তাতকৈ অধিক টিম হোৱাৰ সম্ভাৱনা আৰু আছে। এই গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা সকলো মহাবিদ্যালয় আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকে যাতে এই আন্তঃ কলেজ ওমেন কাবাডী খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।